সুধা সোনকালে সোনকালে তলা বন্ধ কৰি ছটি পিন্ধিলে আৰু বাহিৰৰ ফালে গলে। উফ, এই বৰষুণো না ৰাতিপুৱাৰ পৰা অনবৰত হৈয়ে আছে, বন্ধ হোৱাৰ নামে লোৱা নাই। আজি তাইৰ অফিচৰ বাবে দেৰি হৈ গৈ আছিল। অফিচলৈকে যোৱাৰ বাবে ৰিক্সাৰ অপেক্ষা কৰি থাকিল। তেতিয়াই 15 বছৰৰ এজন ল'ৰা পানীত তিতি তাইৰ সন্মুখত ৰিক্সা লৈ থিয় হৈ গ'ল। বাইদেউ ক'লে যাব? বলক মই আপোনাক এৰি দিওঁ। তুমি ৰিক্সা চলাবা? হয় বাইদেউ, মইতো বহুত দিনৰ পৰা ৰিক্সা চলাই আছো। আপুনি মোক কেতিয়াও দেখা নাই নেকি? তেতিয়াই আৰু এটা ৰিক্সা আহি গ'ল আৰু সুধা তাতে বহি গুচি গ'ল। আপোনাৰ তাৰ ৰিক্সাত বহি যোৱা উচিত আছিল। সি বৰ দুখীয়া হয়। সৰু ল'ৰা হোৱাৰ বাবে কোনেও তাৰ ৰিক্সাত নবহে, য'ত সি ভাল ৰিক্সা চলায়। সোনকালে বলা, এনে বহুত দেৰি হৈ গৈছে। অফিচত গৈ পাই সুধা কামত ইমান ব্যস্ত হৈ পৰিল যে তাইৰ ৰাতিপুৱাৰ ঘটনাটো মনতে নাথাকিল। গধূলি যেতিয়াই অফিচৰ পৰা বাহিৰলৈ ওলালে, সেই ল'ৰাটোৱে ৰিক্সা লৈ আহি গ'ল। বাইদেউ প্লিজ মোৰ ৰিক্সাতে বহক না, বৰ ভোক লাগিছে। অলপমান পইচা পাই গ'লে ভনীটোকো খুৱাই দিম। আচ্ছা ব'লা, আজি তুমিয়ে লৈ ব'লা, কিন্তু ভালদৰে চলাবা, মোক পেলাই নিদিবা। হয় হয় ঠিক আছে, আপুনি বহকতো। সুধা ৰিক্সাত বহি গ'ল। তাৰপিছত ক'লে, কি নাম হয় তোমাৰ? তুমি ইমান সৰু হয় আৰু ৰিক্সা চলোৱা? ঘৰত কোন কোন আছে? মোৰ নাম গুড্ডু হয়। মা আছে, দেউতা আছে আৰু এজনী ভনী আছে। কিন্তু মোৰ দেউতা বৰ খঙাল স্বভাৱৰ হয়, বৰ মাৰে মোক। সেইবাবেতো মই ইমান সৰুৰ পৰাই ৰিক্সা চলাওঁ। আৰু জানে বাইদেউ, মোৰ দেউতা মোৰ আৰু মোৰ মাৰ চব পইচা লৈ লয়। তোমাৰ মা চব পইচা কিয় দি দিয়ে? যদি নিদিয়ে তেনেহ'লে মোৰ দেউতা মাৰি পিটি লৈ ল'ব। মইতো মোৰ পইচা দি খোৱা বস্তু কিনি লওঁ আৰু মনে মনে গৈ মাক দি দিওঁ। ঘৰ আহি গৈছিল। সুধাই নামি তাক 10 টকা দি দিলে আৰু ক'লে, গুড্ডু কালিৰ পৰা সদায় আহি যাবা, মই তোমাৰ লগতে যাম। সি খুশ হৈ হুইচেল বজাই বজাই আগুৱাই গুচি গ'ল। সি সদায় গেটতে সুধাৰ বাবে অপেক্ষা কৰে। সুধা সদায় কিবা নে কিবা তাৰ বাবে খোৱা বস্তু লৈ আহে। কেতিয়াবা কেতিয়াবা তাই সোধে, আজি কি খাই আহিছা? আজি মায়ে বাঁহী ৰুটি গুড়ৰ লগত দিছিল। তোমাৰ ভনীজনী কিমান ডাঙৰ? ইমান ডাঙৰ বাইদেউ, সদায় স্কুল যোৱাৰ বাবে জেদ কৰে। কিন্তু আমাৰ ওচৰততো পইচাই নাই যে আমি তাইক স্কুললৈ পঠাম। সুধা গেটৰ পৰা বাহিৰত ওলাই তো সি তৎক্ষণাত তাৰ ৰিক্সা লৈ তাইৰ গেটৰ সন্মুখত আহি থিয় হৈ যায়। সি বহুত দিনৰ পৰাই আহি আছিল। সুধাৰো তাৰ অভ্যাস হৈ গৈছিল। এদিনা, বাইদেউ মই কালিৰ পৰা আৰু ৰিক্সা নচলাওঁ। কিয়? কি হ'ল? বহুত দিনৰ পৰা ৰিক্সাৰ ভাড়া দিয়া নাই, সেইবাবে ৰিক্সাৰ মালিক মানা কৰি আছে ৰিক্সা দিয়াৰ বাবে। কিমান ভাড়া লাগে সদায়? লাগেতো 100 টকাই, কিন্তু মোৰ দেউতা চব পইচা লৈ লয়। তেওঁ গম পাই গৈছে কি মই ৰেগুলাৰ ভাড়া পাই গৈছো, সেইবাবে তেওঁ ষ্টেণ্ডতে আহি যায়। কোনো কথা নাই, মই আগত যেনেকুৱাকৈ গৈছিলো তেনেকুৱাকৈয়ে যাম। কিন্তু তুমি কি কৰিবা এতিয়া? নাজানো, কিবা নে কিবাতো কৰিবই লাগিব। সেইদিনাখন যোৱাৰ সময়ত সুধায়ে তাক মিঠাই কিনি দিলে। এয়া লৈ গৈ তোমাৰ ভণ্টিক খুৱাই দিবা, চুৰ নকৰিবা, আৰু যদি কেতিয়াবা প্ৰয়োজন পৰে তেনেহ'লে খুজি ল'বা। ঠিক আছে বাইদেউ। গুড্ডু গুচি গ'ল, কিন্তু তাৰ মৰম লগা মুখখন সুধা বহুত দিনলৈকে পাহৰিব নোৱাৰিলে। সেই ঘটনাটো ঘটিছে বহুত দিন হৈ গ'ল। অন্তত 2 বছৰ পিছত তাই এদিনাখন অফিচৰ পৰা উভতি আছিল। তেতিয়াই তাই দেখিলে কি গুড্ডুক এজন পুলিচমেন মাৰি আছে। বাইদেউ মোক বচাই লওক, মোৰ কোনো দোষ নাই, প্লিজ বাইদেউ। বাইদেউ নামটো শুনা পাই তাই পিছফালে ঘূৰিলে। গুড্ডুৰ ফালে দৃষ্টি পৰাৰ লগে লগে তাই চমকি উঠিল। তাইৰ মুখৰ পৰা মোৰ ভাইটি ওলাই গ'ল। আপুনি চিনি পাই তাক? সিটো ৰিক্সা চলাইছিল। মই তাৰ ৰিক্সাত বহিয়ে অফিচ গৈছিলো। সি কি কৰিছে? এখন দোকানৰ পৰা ৰুটি চুৰ কৰি পলাই আছিল। এখন ৰুটি চুৰ কৰাৰ বাবে আপুনি তাক মাৰি আছে? আপুনি এবাৰো তাক সুধিছে যে সি সেই ৰুটিটো কিয় চুৰ কৰিছে? মেডাম আপুনিয়ে সোধক না। সুধাই গুড্ডুৰ ফালে দৃষ্টি দিলে। এইটো সঁচা যে তুমি ৰুটি চুৰ কৰিছা? বাইদেউ মোৰ দেউতা ঢুকাইছে, সেইবাবে 3 দিনৰ পৰা ঘৰত একোৱে হোৱা নাই। ভোকটো লাগে না, ভণ্টিকোতো খুৱাব লাগিব। কি কৰিম? তো কিবা কাম কৰি ললা হয়। বহুত চেষ্টা কৰিছো কিন্তু কোনো কামেই পোৱা নাই। আচ্ছা তাক আপুনি এৰি দিয়ক, মই তাৰ গ্যাৰেণ্টি লৈ আছো। মেডাম আপুনি এনেকুৱা ল'ৰাক চিনি নাপায়, সিহঁত বৰ চতুৰ হয়, মই গম পাওঁ। মই তাৰ ৰিক্সাতে বহি 2 বছৰ ধৰি অফিচত গৈছো। ঠিক আছে মেডাম, আপুনি কোৱাৰ বাবে আমি তাক এৰি আছো,
দ্বিতীয়বাৰ যদি সি এনেকুৱা কৰে মাৰি মাৰি তাৰ ভৰ্তা বনাই দিম। পুলিচে ৱাৰ্নিং দি গুড্ডুক এৰি দিলে। গুড্ডু, এয়া কি অৱস্থা বনাইছা তুমি তোমাৰ? গুড্ডু ফুফাই ফুফাই কান্দিব ধৰিল। অলপ দেৰি পিছত যেতিয়া শান্ত হ'ল ক'লে, বাইদেউ আগত যাৰ ৰিক্সা চলাইছিলোঁ সি মোৰ ওপৰত চুৰিৰ দোষ দি পেলাই পুলিচক দি দিছিলে। পুৰা 6 মাহ পিছত যেতিয়া আহিলোঁ কোনেও কাম নিদিলে। দেউতা মোক চোৱাৰ লগে লগে মোক গালি পাৰে। ঘৰলৈ গ'লে তেওঁৰ গালি আৰু মাক মাৰ খাই থকা দেখিব লাগে। সেইবাবে মই ঘৰে এৰি দিলোঁ। আচ্ছা ব'লা গৈ কিবা খাই লোৱা। সুধা তাক লৈ ওচৰৰ ধাবাত গ'লে আৰু খোৱাৰ অৰ্ডাৰ দিলে। নিজে সেই ল'ৰাটোৰ লগত বহি গ'ল। ধাবাৰ মালিক যেতিয়াই গুড্ডুক দেখিলে, হে সি আকৌ ইয়ালে আহি গ'ল। আজি কাক বুৰ্বক বনাই আনিছা? তুমি খাব দিবাতো দিয়া, নহ'লে আমি বেলেগ ঠাইলৈ গুচি যাম। মেডাম আছে বুলি একো কোৱা নাই, নহ'লে তোৰ নিচিনা ল'ৰাকটো মোৰ ধাবাৰ ভিতৰত সোমাব নিদিওঁ। সুধা মনে মনে সিহঁতৰ চব কথা শুনি আছিল। খাদ্য আহি গৈছিল, সি খাই গৈ আছিল আৰু তাৰ মুখৰ পৰা বাহ বাহ ওলাই আছিল। সুধাই বিল দি তাক 100 টকা দি দিলে। গুড্ডু মা ভণ্টিৰ বাবে কিবা লৈ যাবা আৰু পৰিশ্ৰম কৰি ৰোজগাৰ কৰা শিকা। হয় বাইদেউ। সি গুচি যোৱাৰ পিছত সুধা ধাবাৰ মালিকৰ ফালে ঘূৰিলে। কিয় ভাই, আপুনি সেই ল'ৰাটোক চাই এনেকুৱা কিয় কৈ আছিলে? মেডাম সি আপোনাকো বুৰ্বক বনাইছে চাগে। নিজৰ মা দেউতা আৰু ভনীৰ কাহানী শুনাই। কাহানী মানে? মেডাম সিটো অনাথ আশ্ৰমৰ পৰা পলাই 5 বছৰ আগতে আহি গৈছিল। তাৰ মাও নাই আৰু দেউতাও নাই, তাৰ কোনো পৰিয়াল নাই। চবক মিছা কথা কয়। কেতিয়াবা সি ৰিক্সাও চলাইছিল, কিন্তু অনাথ আশ্ৰমৰ মানুহে তাক ধৰি ল'লে আৰু লৈ গুচি গ'ল। সুধা আচৰিত হৈ তাৰ কথাবোৰ শুনি থাকিল। তাই বুজি পোৱা নাছিল যে তাই কি কৰিব। তাই তাৰ পৰা গুচি আহিল। ঘৰত আহি তাই সেইবোৰে ভাবি আছিল। মই অনবৰত 2 বছৰ ধৰি তাৰ ৰিক্সাত গৈ থাকিলোঁ, এয়া ভাবি কি বেচাৰা দুখীয়া হয়। কিন্তু সেইবোৰ চব সি মিছা কৈছে। আনক দেখি সিও নিজৰ এটা কাল্পনিক পৃথিৱী বনাই লৈছিল। যদি মই কেতিয়াবা তাক পাই যাওঁ তেনেহ'লে মই তাক সুধিম। ঘটনা হোৱা বহুত বছৰ হৈ গ'ল, কিন্তু গুড্ডুক আৰু কেতিয়াও দেখা নগ'ল। এদিনাখন সুধা গাঁৱত যাবলৈ বাছৰ চিটত বহি আছিল কি সন্মুখত বহি থকা ল'ৰাটোক দেখা পাই চমকি উঠিল। গুড্ডু তুমি ক'লে গুচি গৈছিলা? মই কিমান দিনৰ পৰা তোমাক বিচাৰি আছিলোঁ। বাইদেউ মোৰ মাও ঢুকাই গৈছে, মই ভনীৰ বিয়া ঠিক কৰিবলৈ গৈ আছোঁ। আচ্ছা, মোকো মাতিবা বিয়াত? ৱাহ বাইদেউ, আপুনি নহ'লে মোৰ ভণ্টিৰ বিয়া কেনেকুৱাকৈ হ'ব? সুধা মনে মনে হাঁহিলে। গুড্ডুৰ নিজে বনোৱা পৃথিৱীত গুড্ডুৰ পৰিয়ালৰ যি গুৰুত্ব আছিল সেইটোক থাকিব দিলে। তাৰ বিশ্বাস যদি ভাঙি গ'লে হয় তেনেহ'লে সি নিজে ভাঙি গ'ল হয়। সুধা বহুত কিবা ক'ব বিচাৰিছিল, কিন্তু একোৱে নক'লে। নেক্সট ষ্টপতে গুড্ডু নামি গ'ল।